হেল্ল' গাইজ ৱেলকাম টু মাই চেনেল। আকৌ স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজি আপোনালোকক লৈ যাম মোৰ সৈতে অসমৰ এখন ঐতিহাসিক ঐতিহ্যপূৰ্ণ ঠাইলৈ। এয়া গৈ আছোঁ, ওপৰত আছোঁ। ব'লক আপোনালোকক লৈ যাম মোৰ সৈতে ক'লৈ গৈছোঁ। আহোম সাম্ৰাজ্যৰ দিনৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে সেই ঠাইখন আমাৰ অতিকৈ প্ৰিয় তথা ঐতিহ্যপূৰ্ণ মহত্বপূৰ্ণ সকলো কথা ক'ব পাৰি। গতিকে আহি আছোঁ এই ঠাইলৈ। অনুমান কৰিছে নিশ্চয় ক'লৈ আহিছোঁ। এয়া আহি পালোহি, সকলোৰে পৰিচিত, সকলোৰে আদৰৰ ৰংঘৰ। চৌপাশ দেখাবলৈ যত্ন কৰিছোঁ, যিহেতু গৰম বন্ধৰ সময়, ছামাৰ ভেকেশ্যন টাইম। সকলোৱে ইয়াতে আহিছে, কিছু সময় জিৰাইছে, ফটো তুলিছে। খুব সুন্দৰ পৰিৱেশ। এয়া দেখাইছোঁ আপোনালোকক মই। সেউজীয়া বনখিনিয়ে যেন পূৰ্ণতা দিছে এই সেউজ পৰিৱেশ, সুন্দৰ পৰিৱেশটোৰ। এইফালে আছে ৰংঘৰৰ গেটখন, এইখন নেশ্যনেল ফ্লেগ ইয়াতে আছে। মাজতে বহুত ফুল আছিলে নহয়। বৰ্তমানত মূল গেটখনেৰে সোমোৱা নহয়, টিকট ঘৰেদি সোমাই আমি আহি আছোঁ ৰংঘৰলৈ। বৰ সুন্দৰ পৰিৱেশ। ভাল জব কৈছা। হয় হয়। ৰাজবংশ যেতিয়া চেণ্টিমেণ্ট এটা থাকিবই বাৰু। বন্ধৰ দিনবোৰ বাৰু কি কৰি কটাইছে আপোনালোকে? পায়সে আছিলে। তুমি পায়সৰ উৎসৱদস্তৰ বিষয়ে নেকি? এয়া চাওক, ফটো তুলিছে মানুহে, ইয়াতে ৰৈছে কিছু দেৰি। পুৱাৰ ভাগৰ কথা ৰ'দটো খুব উজ্জ্বলকৈ ওলাইছে, গতিকে মানুহবোৰ অতি হেঁপাহেৰে আহিছে। এয়া চাওক, ৰংঘৰলৈ উঠি গৈছোঁ চিৰিকেইটাতে। বহু খলপীয়া চিৰি। এনে মোৰ ভৰি অলপ বিষ হৈ আছিল, কিন্তু ইয়াতে আহি দেখোন অনুভৱ কৰা নাই। চাগে আমাৰ আহোম সাম্ৰাজ্যৰ অতিকৈ মহত্বপূৰ্ণ এই ৰংঘৰত আহি সকলোবোৰ দুখ পাহৰি গৈছোঁ। আপোনালোকক দেখাইছোঁ সমগ্ৰ পৰিৱেশটো। এনেকৈ খিৰিকীৰ দৰে অলিন্দৰ পৰা দেখাইছোঁ। তলত কি সুন্দৰ পৰিৱেশ, মানুহবোৰ এনেকৈ আছে।
কেইখনমান ফটোও লৈ থলোঁ ইয়াতে। ৰংঘৰ ভ্ৰমণেৰে কেইখনমান ফটো। ৰংঘৰৰ বাকৰিত কি হৈছিল আপোনালোকে নিশ্চয় জানেই। ম'হ যুঁজৰ এটা প্ৰতিমূৰ্তি এনেকৈ বনাই থোৱা আছে, মই দেখাম আপোনালোকক। তাতে ইমান ধুনীয়াকৈ ফুলবোৰ আছে। ৰংঘৰৰ বাকৰিৰ কি অপূৰ্ব পৰিৱেশ। তাতে কেইখনমান স্থিৰচিত্ৰ ল'লোঁ। নিশ্চয় আপোনালোক নহাকৈ থকা নাই, তথাপিও এই বন্ধৰ সময়খিনি সুন্দৰকৈ পাৰ কৰিবলৈ এবাৰ আহিব ইয়ালৈ। এতিয়া যামগৈ ওলাই কিছু দেৰি থাকি। এনেকৈ বেঞ্চবোৰ দিয়া আছে, তাতে বহিলোঁ অলপ পৰ। আৰু এনেকৈ দেখিছে চৰাইবোৰ আছে। দেখাই দিছোঁ মই পৰিৱেশটো ভালদৰে। গৰমত ঘামি গৈছোঁ, তথাপিও অকণমান ভিডিঅ' কৰিলোঁ। এয়া আমি ক্ৰমান্বয়ে ওলাই আহিছোঁ আৰু আপোনালোকক সমগ্ৰ পৰিৱেশটো দেখাইছোঁ। কি সুন্দৰ এক সেউজীয়া পৰিৱেশ। আৰু এতিয়া ইয়াৰ পৰা যামগৈ। যোৱাৰ আগে আগে মোৰ গেটখনৰ সন্মুখত নেশ্যনেল ফ্লেগখনৰ তলত ফটো কেইখনমান ল'লোঁ। ঠিক আছে, ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। এতিয়া